Hello বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিজৰ ID নিউ ভোটাৰসকলে আবেদন কৰা তেওঁলোকৰ ভোটাৰ কাৰ্ড ডিজিটেল কপিটো কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটো এই ভিডিঅ'ৰ IDটো কেনেকৈ বনাব লাগে সেইটোৰ বিষয়ে সবিশেষ এই ভিডিঅ'টোত আগবঢ়াইছোঁ। এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ IDটো নিজৰ মোবাইলতে আপোনালোকে বনাব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গুগল ক্ৰমত গৈ সাৰ্চ বাৰত লিখিম ভোটাৰ পৰ্টেল, আহি যাব। তাৰপিছত প্ৰথম লিংকটো আমি ক্লিক কৰিম। কৰাৰ পিছত সাইন আপ অপশ্যনটোত ক্লিক কৰিম। নিজৰ মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত কেপচা কোডটো ফিলআপ কৰাৰ পিছত কণ্টিনিউ বাটনত ক্লিক কৰিম। কৰাৰ পিছত নিজৰ ফাৰ্ষ্ট নামটো দিব লাগিব, লাষ্ট নাম, পাছপোৰ্ট এটা আৰু কনফাৰ্ম পাছপোৰ্ট এটা আমি দিব লাগিব। দিয়াৰ পিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰিম। তাৰপিছত OTPটো এণ্টাৰ কৰিলে আমাৰ নিজৰ IDটো ক্ৰিয়েট হৈ যাব। OTPটো এণ্টাৰ কৰাৰ পিছত নিজৰ IDটো লগইন হ'ব। তাৰপিছত পেজটোলৈ দি ভোটাৰ পৰ্টেলৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাৰপিছত আমি এপ্লিকেশ্যন ষ্টেটাছ ট্ৰেকত ক্লিক কৰিম। ক্লিক কৰি এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটো দিম। ষ্টেটত কোনখন ষ্টেট হয় আমাৰ সেইখন চিলেক্ট কৰিম। কৰাৰ পিছত এপ্লিকেশ্যনৰ ডিটেইলছখিনি আমি এনেদৰে সুন্দৰভাৱে চাব পাৰিম। এপ্লিকেশ্যনৰ ষ্টেটাছটো এনেকৈয়ে আপোনালোকৰ নতুনকৈ এপ্লাই কৰা কাৰেকশ্যনে হওক বা চেঞ্জ কৰা যিকোনো ধৰণৰ এপ্লিকেশ্যনৰ ষ্টেটাছ আপোনালোকে এই ভোটাৰ পৰ্টেলত দ্বাৰা আপোনালোকে নিজৰ ষ্টেটাছবোৰ চেক কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে থেংক ইউ। জয় হিন্দ।